চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক লৈ আহিছোঁ নতুন এটা চেলেঞ্জ। আজি আমি লৈ আহিছোঁ আপোনালোকলৈ মেগী স্পাইচি মেগী চেলেঞ্জ। এয়া হৈছে স্পাইচি মেগী চেলেঞ্জ। এয়া আপোনালোকে দেখিছেই, মেগী কালাৰ দেখি গম পাইছে কিমান স্পাইচি মেগী আজি আমি চেলেঞ্জ কৰিব লৈছোঁ। এই চেলেঞ্জ আমি কৰিম, কোনে পটককৈ ঢুকিব পাৰে তাই চাম। আজি আমি এই চেলেঞ্জটোত কোনো পানিছমেণ্ট নিদিওঁ, কাৰণ এই মেগীটো খোৱাটো এটা আজি পানিছমেণ্ট হ'ব, কাৰণ ইয়াত বহুত স্পাইচ দি মেগীটো বনোৱা হৈছে। আজি আমি এই মেগীটো আমি এতিয়া চেলেঞ্জ কৰিব ওলাইছোঁ। গতিকে বলক আমি এতিয়া চেলেঞ্জটো আৰম্ভ কৰোঁ। কোনে কিমান সোনকালে খাব পাৰে তাই আমি চেলেঞ্জ কৰিম। বলক এতিয়া আৰম্ভ কৰোঁ। 3, 2, 1 ষ্টাৰ্ট। টাইমাৰটো যোনে যাৰ প্লেটটো খতম হ'ব সিয়ে জিকিলে। 3, 2, 1 ষ্টাৰ্ট। বহুত জ্বলা। আজি মই জিকিলো। কিন্তু বহুত জ্বলা পাইছে নাই? বহুত জ্বলা পাই বহুত জ্বলা আছিলে। আমাৰ চেলেঞ্জটো ইমানতে কমপ্লিট। কথা ক'ব টান হৈ গৈছে, ইমান জ্বলা আছিলে। গতিকে আজি ইমানতে সামৰিলোঁ। আজিও মই জিকিলোঁ, পানিছমেণ্ট দৰকাৰ নাই, খোৱাতে পানিছমেণ্ট পালে। আজি ভিডিঅ'টো আমি সামৰিলোঁ। যদি চাই ভাল লাগে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। গতিকে এতিয়া টাটা, বাই বাই।